বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ বেকপেকাৰত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক চাবলৈ আহিছিলোঁ আজি। বন্ধুসকল বৰ্তমানে মই আছোঁ এখন বুট হাউচৰ ভিতৰত, যাক কোৱা হয় ওম বুট হাউচ ইন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু এওঁলোকৰ বিভিন্ন ধৰণৰ পেকেজ আছে, যিবিলাক পেকেজৰ জৰিয়তে আপুনি গোটেই ৰাষ্ট্ৰীয় উদ্যানখন ফুৰিব পাৰে। আৰু আমি আমাৰ দিনটোৰ আজি চিডিউল আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ সৈতে। এটা হেল্ডি ব্ৰেকফাষ্টৰ পাছত আমি বৰ্তমানে যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ। ইয়াত ফেৰী যথেষ্ট ছাৰ্ভিচ আছে। যদি আপোনালোকে আহে বাই ট্ৰেইন, বাই ৰোড আৰু বাই এয়াৰ আপোনালোকে আহিব পাৰে। নিয়েৰেষ্ট এয়াৰপৰ্ট হয় আমাৰ ইয়াৰ মোহনবাৰী এয়াৰপৰ্ট ডিব্ৰুগড়ত যিটো আছে, আৰু ৰেলৱে ষ্টেচন নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন হয়। আৰু যদি আপোনালোকে বাছত আহিব বিচাৰে ASTC ডেট ইজ আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যনৰ যথেষ্টখিনি সুবিধা আছে। তাৰ উপৰি আপোনালোকে প্ৰাইভেট কাৰ, কেব যদি লৈ ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু এটা জৈৱ বৈচিত্ৰ্যৰ এটা উৎকৃষ্টতম উদাহৰণ আমি ইয়াত দেখিবলৈ পাওঁ। বহুতখিনি বস্তু ইয়াত আছে, হয়তো আগৰ নিচিনা নাই। গ্ল'বেল ৱাৰ্মিঙৰ যিটো আমি প্ৰৱণতা দেখি থকা হৈছে, যিখিনি হৈছে সেইটো হিচাপত বহুতখিনি বস্তু নাইকিয়া হৈছে। কিছুমান বস্তু আছে, কিছুমান নাই। কিন্তু দুপৰীয়া প্ৰায় এতিয়া আমাৰ হাতত সময় আছে 11টা বাজি গৈছে, 11:30 অলম'ষ্ট। তো সেইটো হিচাপত আমি কি দেখা পাওঁ আজি চাওঁ, ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। বহুতবিলাক বুটৰ ছাৰ্ভিচ আছে, এওঁলোকে ইয়াত ভাল ধৰণে আমাক ছাৰ্ভিচবিলাক দিছে। আজি তাৰেই আমি ব্যৱহাৰ কৰিছোঁ, চাওঁ কিমান কি কৰিব পাৰোঁ। যিমান যি দেখা পাওঁ, যিখিনি পাওঁ মোৰ হিচাপত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল বৰ্তমানে মই যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰু নদীৰ ওপৰেদি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। আমি বৰ্তমান আহি পাইছোঁহি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত। আমাৰ পেটুৱা ভাইটি আমাৰ লগত আছে। আজি যিমান পাৰোঁ ঘূৰিম, যিমান পাৰোঁ এইখিনি ঘূৰিবলৈ চেষ্টা কৰিম, যি বস্তু পাওঁ আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিম, কাৰণ যথেষ্ট গৰম আজি পংকজ আৰু বিষ্ণুদা, আপোনালোকৰ অভিজ্ঞতা এতিয়ালৈকে কেনেকুৱা, কি লাগিছে, কি পাম বুলি ভাবিছে, আশা কৰিছে, কওকচোন। আমি ইয়াত মানে প্ৰকৃতিৰ আটাইতকৈ ধুনীয়া সৌন্দৰ্যবিলাক দেখিবলৈ পাম বুলি ভাবিছোঁ। আৰু বন্যপ্ৰাণী দেখিম বুলি ভাবিছোঁ। বন্যপ্ৰাণী চৰাই দেখিম বুলি ভাবিছোঁ। ইয়াত আটাইতকৈ বেছি মানে এটা আমেজ আছে, বহুত মাছ পোৱা যায়। বিভিন্ন প্ৰকাৰৰ মাছ পোৱা যায় মানে, আৰু সেইটো এটা মজা আছে ইয়াত মানে ডিব্ৰু-চৈখোৱাত মাছ চাবলৈ আহিছোঁ আজি আমি। ঠিক আছে। আৰু পংকজ তুমি কি বিচৰা, আজি কি পাম বুলি ভাবিছা, কি পামগৈ আমি? একচুৱেলি কি আগতো মই ইয়াতে কেইবাবাৰো আহিছোঁ, এইবাৰো আহিছোঁ নতুন এটা কিবা এটা দেখা পাম বুলি। পাই পেলাই একে দেখোঁ, বগা ঘোঁৰা আছে, হাতী দেখিছোঁ, বনৰীয়া মহ আছে, আৰু নদীত ডলফিন ওলায় আবেলি সময়ত। খোজকাঢ়ি যথেষ্ট ভাগৰুৱা হৈ পৰিছোঁ, সেয়েহে এটা পাতলীয়া লঘু আহাৰ। উভতনি যাত্ৰাৰ সামৰণি আহি পৰিছেহি। মই অভয়াৰণ্যৰ পৰা বহুত দূৰ ওলাই আহিছোঁ, এতিয়া নৈ দাঁতিকাষৰীয়া অঞ্চল পাইছোঁহি। আপোনালোকে চাব পাৰে এখন নাৱৰ কনষ্ট্ৰাকশ্যন চলি আছে, ইয়াত বনাই আছে। আৰু ইয়াত এখন সৰু সৰু গাঁও আছে, সেইবিলাক গাঁৱত গৰু ম'হ পোহে তেওঁলোকে। দৈ গাখীৰ তাৰ পৰা তৈয়াৰ কৰে, তেওঁলোকে গাখীৰ পায় গৰু ম'হৰ পৰা, আৰু সেইবিলাক তেওঁলোকে বজাৰত বিক্ৰী কৰে। তেনেধৰণে এইবিলাক চলি আছে, তেওঁলোকৰ পেচা হয় গাখীৰ বিক্ৰী কৰা, গৰু ম'হ পালন কৰে। আৰু আজি বহুতখিনি ফুৰিলোঁ মেলিলোঁ, 2-3 ঘণ্টা সময় ঘূৰিয়ে ফুৰিছোঁ, খোজকাঢ়ি ফুৰিছোঁ, যথেষ্ট ভাল লাগিছে। বেলেগ কিবাকিবি বস্তু দেখিলোঁ নেদেখিলোঁ, বহুদিনৰ মূৰত প্ৰকৃতিৰ অনুপম যি সৌন্দৰ্য তাৰ সৈতে আমি অকণমান সময় কটাবলৈ পাৰিলোঁ বহু দিনৰ মূৰত। যিহেতু আজিকালি কনষ্ট্ৰাকশ্যন চবফালে হৈছে, হোৱাৰ কাৰণে
কংক্ৰিটৰ এখন আমি পৃথিৱীত থাকিব লগা হয়, তাৰ পৰা আঁতৰি আহি আমি অলপ সময় প্ৰকৃতিৰ সৈতে বিলীন হ'বলৈ সুযোগ পালোঁ, যথেষ্ট ভাল লাগিল। হয়তো আকৌ পুনৰ সময় পালে নিশ্চয় আগবাঢ়িম এটা নতুন ঠাইলৈ, হয়তো অসমৰ হ'ব পাৰে, অসমৰ বাহিৰৰ হ'ব পাৰে। এইবিলাক যিহেতু মোৰ নিজৰ থলুৱা জেগা, নিজৰ আমাৰ মাতৃভূমিখনৰ এটা জেগা যি নেকি ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ হৈ আছে আৰু দেখুৱাবলৈ পাই আপোনালোকক আজি যথেষ্ট সুখী হৈছোঁ। নিশ্চয় যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহিছে আমাৰ নাওখন আহি পাইছেহি বৰ্তমান, নাওলৈ যাওঁ আমি আৰু নাৱত উঠিম, উঠাৰ পাছত পুনৰ অৱশেষত আমি সামৰণি মাৰিলোঁ যাত্ৰা। সিটো পাৰৰ পৰা এইটো পাৰলৈ আহি আছোঁ। বৰ্তমান নাৱৰ ওপৰত আছোঁ। পংকজে লাইফ জেকেট পিন্ধিছে, লাইফ জেকেটৰ ডেমো মানে একচুৱেলি কি হয়, নিজৰ আমাৰ ইয়াৰ সুৰক্ষাৰ বাবে লাইফ জেকেট তেওঁলোকে দিছে। অন বুট হাউচ চৰি তেওঁলোকে দিছে। তো ইয়াত আৰু কি চিম্পলি আপোনাৰ থাকে এটা ইমাৰ্জেঞ্চি, ইয়াত এটা হুইচেল থাকে, ইমাৰ্জেঞ্চি হুইচেলটো এইটো চাইডে গুচি গৈছে। ইমাৰ্জেঞ্চি এটা হুইচেল থাকে, ইমাৰ্জেঞ্চি আপোনাৰ প্ৰয়োজন হয় যেতিয়া। আৰু আপোনাৰ কমফৰ্টৰ হিচাপত আপুনি ইয়াত চাব পাৰে, কমফৰ্টৰ হিচাপত বেলডাল আপুনি লগাব পাৰে আৰু টাইট কৰি ল'ব পাৰে। চিম্পলি হয়, মোৰ ৰ'দটো ওলোটা হৈছে সেইকাৰণে মই এইফালে ঘূৰি দিছোঁ, আপুনি চাব পাৰে। চিম্পলি ইয়াত বেল্ট কণ্ডিশ্যন আছে, অকল বেল্ট আছে, আপোনাৰ য'ত যি সুবিধা হয় সেইটো হিচাপত আপুনি লগাই ল'ব। এনেই 3টা বেল্টৰ অপশ্যন আছে ইয়াত, আৰু প্লাছ আহিলে এটা হুইচেল আৰু সিমানেই। আৰু বৰ্তমানে আছোঁ ডিব্ৰু নৈৰ ওপৰত, গৈ আছোঁ নিজৰ ডেষ্টিনেশ্যনলৈ। যথেষ্ট ভাল লাগিছে। আৰু অৱশেষত মই আহি পালোঁহি ওম বুট হাউচ। দিনটো যথেষ্ট খোজকাঢ়ি ভাগৰি পৰিছিলোঁ আৰু অৱশেষত সময় হৈ পৰিছে এসাঁজ তৃপ্তিৰ ভাতৰ।